কি যে কৰি খাম আৰু দেই ভগৱানে কিনো দেখুৱালে আৰু দিনবোৰ হ'বও লাগে এনেকুৱা বুদ্ধি চুটি মানুহৰ কি কৰিবলৈনো তোমাক ভাল পাইছিলো কি কৰিবলৈনো মই ইয়ালৈ আহিলো একদম নোৱাৰিছো দেই মই একদম নোৱাৰিছো তোমাৰ লগত থাকিব মই নোৱাৰিছো ঘৰলৈকে গুচি যাম দিয়া আৰু কি আবুল তাবুল বলকি আছা তুমি মাথা বেয়া নেকি তোমাৰ মই আছো কি চিন্তা আৰু তুমি কৈ আছা কি কথা ঠিকেই কৈছো মই লোকৰ মতা কেনেকুৱা আৰু মোৰটো কেনেকুৱা এই কথাবোৰ অলপ তুমি ভাবি চিন্তি ক'ব লাগে অতগাল মানুহে মোক মৰাৰ পিছত মই অকলে কিবা কৰিব পাৰো নেকি বাৰু কিনো ফটোৱা কথা কৈ থাকা তোমাৰ দ্বাৰা একো নহব আৰু তুমি আকৌ জুগনু দাদাৰ ওচৰলৈ যোৱা তেওঁহে যদি কিবা এটা কৰিব পাৰে তাকে কৰো বুজিছা এই এটা কাম কৰাচোন তুমি চেনি অকণ সৰহকে দি চাহ অকণ বনোৱা যোৱা এটা কথা জানানে নাজানা চেনি নথকা দুদিন হ'ল নিমখ চাহ খোৱা যদি এতিয়াই বনাই আনো হ'ব দিয়া তাকে কৰো চাহকণকে বনোৱা খাই বৈ মই জুগনু দাদাৰ ওচৰলৈকে যাওঁগৈ ঠিকে আছে বহা তেন্তে মই বনাই আনোগৈ যোৱা দাদা নমস্কাৰ আপোনাক যে মোৰ মাটিখিনিৰ কথা কৈছিলো আপুনি কি ভাবিলে মই এইবাৰ এই কামৰ প্ৰেছাৰ আছিল যে তোৰ কথা ভাবিবই পৰা নাই এই মানুহ লৈ গৈ তোৰ মাটিখিনি মই ঘূৰাই আনিম দে তই চিন্তা কৰিব নালাগে হ'ব দিয়ক দাদা তেতিয়াহ'লে মই চিন্তা নকৰোঁ আৰু আপুনি যি কৰে কৰিব আৰু হ'ব তই এতিয়া যাগে যা ঠিক আছে দিয়ক হয় ধুৰীয়া ভাই মই বেয়া মানুহৰ লগত পাংগা ল'লি কিন্তু ৰকি লেটছ গো ওকে বস কাট তালুংগা তমুজা দিনাখন পলালি কিয় কি নব পাৰে বহুত শক্তি আছে বহুত মানুহৰ সাপোৰ্টো আছে মই সেইবিলাক নাজানো মোক ৰিজাল্ট লাগে জুকনু আৰে মই অকলে সিহঁতক খতম কৰিব পাৰো সেইকাৰণে কুকুৰ পলালি মোৰ ইজ্জত খাৰাপ কৰি দিছ মই যি দেখিছো তহঁতক আঁতৰাই নতুন ল'ৰা ল'ব লাগিব নালাগে বছ মই আছো কিবা এটা কৰিব লাগিব ঠিকে আছে বিশ্বাস আছে বাবে মই তোমাক ৰাখিছো এই জুগনুৱে মোক হাহাকাৰ কৰি দিছে মাটিখিনি চহী কৰালো হয় কিন্তু এতিয়ালৈকে কব্জাই কৰিব পৰা নাই পুৰণা লোকেল গান যিহেতু সময় লাগিব কাৰণ পাব্লিকৰ বহুত চাপৰ্টো আছে তই ভিতৰলৈ যা তাক ডিঙিটোত ধৰি লৈ যা চুচুৱাই যা ঐ তই আকৌ আহিলি মাৰ খাই পেট নভৰিল এই তোৰ নিচিনা এটা ভয়ত পলোৱা এই যুগটো নহয় আহিছ তোৰ মতে আৰু যাব লাগিব মোৰ মতে মই যদি হাত উঠাও নহয় তেজৰ নৈ বৈ যাব ইতিমধ্যে ৯৯টা খতম কৰিছো ১০০ নম্বৰত তই আই এম এ ভেৰি ভেৰি বেড মেন If you are bad, Jugnu is your dad. भूखने वाला कुत्ता काटता नहीं तुम लोग एक एक कुत्ता हो বস ইহঁতৰ লগত কথা পাতি লাভ নাই যা এটা ঘূৰাই থাকে যা কাগজ দে ইজ্জত দে কাগজ দে good
এৰা পৰিকেইটা লগত লৈ কি ভাবি আছা? এই যুগ্নু দাদাক মাটিখিনিৰ কথা কৈ আহিলো, এতিয়া কিনো কৰিছে তাকে ভাবি আছো বুজিছা। অ দাদা আহিলেই দেখোন। আহক 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 বহক বহক এইকণতে বহক। নালাগে বছ। বুজিছে দাদা, এই মানুহজনৰ একো কামৰ নহ'ল। কিমান যে ক'লো মাটিখিনি বিক্ৰী কৰি চহৰলৈ যাওঁগৈ, নাই একো নোৱাৰিলে কৰিব। কি কথা কৈছা তুমি এবাৰ ভাবি চাইছানে? এই মাটিখিনি সি কিয় বেচিছে? এই মাটিখিনি তাৰ পৈতৃক সম্পত্তি। সি চহৰলৈ কিয় যাব লাগে? সকলো মানুহ সমান হ'ব নোৱাৰে বোৱাৰী। সি যদি ইয়াতে খেতি কৰে সি বহুত টকা ইনকাম কৰিব পাৰিব। চহৰলৈ যোৱা কি দৰকাৰ আছে? আপুনি ঠিকেই কথা কৈছে বাৰু, কিন্তু খেতি কৰিবলৈ হ'লেতো বহুত টকাৰ প্ৰয়োজন হ'ব। ইমান টকা ক'ত পাম বাৰু কওকচোন? তাতকে চহৰলৈ যোৱাই ভাল বুজিছে। ক'তো যাব নালাগে বুজিছ। যিমান টকা লাগে মই দিম। খেতি বাতি কৰি ধুনীয়াকৈ ঘৰখন চলাই থাক। ঠিক আছে ঠিক আছে, এটকাও মোক ঘূৰাই দিব নালাগে তই। ধন্যবাদ দাদা, আপুনি কিন্তু সঁচাকৈ বৰ ভাল মানুহ। আপোনাক ভগৱানে বহুত ভালে ৰাখক। চোৱা বোৱাৰী, এজন ভাল মানুহক যদি নিজৰ মানুহখিনিয়ে চিনি নাপায় তেনেহ'লে কোনে চিনি পাব? এজন মানুহৰ পৰিশ্ৰমে বুজায় যে তেওঁৰ ঘৰখনৰ প্ৰতি কিমান দায়িত্ব আছে। এই শ্যামৰ পৰিশ্ৰমখিনি যে কালিৰ মৰ্যাদা নিদিবা। ই তোমালোকৰ ভালৰ কাৰণে ইমানখিনি কষ্ট কৰি থাকে। হয় দাদা, আপুনি ঠিকেই কৈছে। আজি মই সকলো কথাই ভালকৈ বুজি পালোঁ। আজিৰ পৰা আৰু এনেকুৱা কেতিয়াও নকৰোঁ। এৰা শুনিছা, পাৰিলে মোক ক্ষমা কৰি দিবা। হ'ব দিয়া, তোমাক মই কেতিয়াও বেয়া পাব নোৱাৰোঁ বুজিছা। ঠিক আছে, এতিয়া মই যাওঁ। হেৰি ভালকৈ থাকিবি আৰু এটা কাম খেতি বাতি ভালকৈ কৰিবি দেই। ঠিক আছে ঠিক আছে। Any problem? Just remember Jugnu.